मातरम् सुजला सुफला मलयज शीतला सस्यश्यामला मातरम् वन्दे मातरम् शुभ्रज्योत्स्ना पुलकितयामिनी पुल्लकुसुमित द्रुमदलशोभिनी सुहासिनी सुमधुरभाषिणी सुखदां वरदां मातरम् वन्दे मातरम् वन्दे मातरम्। আজি 15 আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেয়ে আজি আমি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সংগ্ৰামখন অতি কঠিন আছিল আৰু আজি আমাক স্বাধীনতা প্ৰদান কৰা সকলো সাহসী বীৰ যোদ্ধালৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। স্বাধীনতাৰ যাত্ৰা সহজ নাছিল, দ্ৰুতও নাছিল। ত্যাগ, সংগ্ৰাম আৰু অটল দৃঢ়তাৰে ভৰা এক দীঘলীয়া আৰু কষ্টকৰ পথ আছিল। আমাৰ স্বাধীনতা সংগ্ৰামী নেতা আৰু অগণন সাধাৰণ নাগৰিকে মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ প্ৰাণ, সপোন, আকাংক্ষা ত্যাগ কৰিলে। 1947 চনৰ 15 আগষ্টত সৰ্বপ্ৰথমে নতুন দিল্লীৰ লালকিল্লাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আমি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰুৰ দৰে দূৰদৰ্শী নেতাসকলক সন্মান জনাইছোঁ, যিসকলে এই পবিত্ৰ দিনটোত অটল দৃঢ়তা আৰু সাহসিকতাৰে মুক্তিৰ যুঁজত নেতৃত্ব দিছিল। তেওঁলোকে আমাৰ মাজত ন্যায়, সমতা আৰু স্বাধীনতাৰ মূল্যবোধৰ বীজ সিঁচি দিলে, যিবোৰে আজিও আমাক পথ প্ৰদৰ্শন কৰি আছে। তেওঁলোকৰ অবিৰাম শ্ৰম আৰু ত্যাগৰ বাবে আমি আৰু আমাৰ দেশে স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ অমূল্য উপহাৰ উপভোগ কৰিলোঁ। আজি আমি পতাকা উত্তোলন কৰাৰ লগতে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আমাৰ দেশৰ প্ৰগতিত অৰিহণা যোগোৱা অগণন অখ্যাত নায়কসকলক স্মৰণ কৰোঁ। আহক আমি ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিওঁ। আহক আমি এক ভাৰত গঢ়ি তুলিবলৈ একেলগে কাম কৰোঁ। আমাৰ দেশৰ পতাকা সদায় গৌৰৱ আৰু সন্মানেৰে ওপৰলৈ উৰি যাওক। জয় হিন্দ, বন্দে মাতৰম।